কেছ আজি মিনি ব্লগটো ৰাতি আৰম্ভ কৰিলোঁ ঘৰৰ পৰা ওলাইকে ওম নমঃ শিৱায় আজিৰ পৰা যিহেতু ৰাতি 8 বজাৰ পৰা শিৱৰাত্ৰি পূজাভাগ আৰম্ভ হ'ল ইফালে আমি লগকেইটাই মিলি আমাৰ বৌৰী গাঁৱতে থকা শিৱশ্ৰম মন্দিৰটোৰ ভিতৰতে আহি উপস্থিত হ'লোঁ ইফালে মন্দিৰৰ পৰিৱেশ আপোনালোকে চাই লওক ময়ো অলপমান চাই লওক ইফালে বঢ়িয়াকৈ ভক্তমান ৰাইজ আহি উপস্থিত হোৱাকৈ যিহেতু এইবাৰ মই মেইন মন্দিৰৰ ভিতৰে সোমাব নোৱাৰোঁ ইফালে বঢ়িয়াকৈ শিৱ বাবাক ইয়াৰ পৰাই সেৱা কৰিলোঁ যিহেতু মোক শিৱ বাবাই যে আশীৰ্বাদ দিয়ে তাৰে কামনা কৰিলোঁ আৰু সকলোৱে যে ভালে কুশলে থাকে ইফালে গোটেই মাখা ভক্তমান ৰাইজ আহি উপস্থিত হোৱাকৈ ইফালে লগকেইটা বঢ়িয়াকৈ পূৰা খুটা খাইছে নেকি পুৰা হাঁহি আছে এইটো আজি শিৱ পূজা অলপমান খাবই লাগে ইফালে মই এইবাৰ খাব নাপাই দিয়কচোন ইফালে সেইবিলাক কথা বাদ দিয়ক ইফালে বঢ়িয়াকৈ লাইটটো কি ধুনীয়াকৈ কানেকশ্যন কৰি দিছে ইয়াত মানে সকলোৱে চাকি তাকি জ্বলি আছে ইফালে মহিলাদলৰ নাম পাৰ্টি নাম ধৰিব নাগাৰা নাম পৰিৱেশন কৰিব কোন ঠাইৰ পৰা আহিছে আপোনালোকক কৈ দিছোঁ অলপমান আঠিনাপুৰ বনগাঁও বাৰু মই সেইবিলাক ভালকৈ নাজানো দিয়কচোন অলপমান ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব ক'ৰ পৰা আহিছে আপোনালোকে জানে যদি কৈ দিব আমি লগকেইটাই যে অলপমান নাম শিৱ পূজা কৰিছিলোঁ সৰুকৈ